হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? চ' গাইজ, ফাইনেলি আমাৰ মাজত বহুতো ভাল খবৰ আহি গ'ল। ফাইনেলি আজি 11 অক্টোবৰত আমাৰ অসম পুলিচৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব। আৰু বৰ্তমান ডিক্লেয়াৰ হৈ গৈছে ৰিজাল্ট, আৰু মই কেনেকৈ চেক কৰিব লাগে আপোনালোকক দেখুৱাই দিম ভিডিঅ'ত। বাকী যিসকলে চাকৰি পাইছে সেইসকলক বহুত বহুত শুভেচ্ছা থাকিল, আৰু যিসকলৰ অকণমান মাৰ্কৰ কাৰণে থাকিলে বা কিবা নিজৰ কষ্ট কৰাত অলপ কমি হৈ গৈছিলে সেইসকলক কৈছোঁ আপোনালোকে আৰু ৰিষ্টাৰ্ট কৰক। আমাৰ আৰু পোষ্ট আহি আছে আৰু এপ্লাই হ'ব বুলি কৈছে মামাই, যিহেতু নৱেম্বৰ মাহত আমাৰ নতুন পোষ্ট আহিব বুলি কৈছে মামাই, আৰু সেইবাবে ৰেডি থাকা সকলোৱে। আৰু যিসকলৰ নাম আহিছে সেইসকলক আপোনালোকৰ নতুন এটা জীৱনৰ আৰম্ভণিৰ বাবে বহুত বহুত শুভেচ্ছা থাকিল, আৰু আশা কৰিছোঁ আপোনালোকে ৰাজ্যৰ হয় বা দেশৰ হয় ভাল কাম কৰি যাব, আৰু তাৰে কামনা কৰিলোঁ। বাকী মই এতিয়া ভিডিঅ'টোত দেখাই আছোঁ কেনেকৈ চেক কৰিব লাগিব ৰিজাল্টটো। বলক তেনেহ'লে মোবাইলৰ স্ক্ৰীনত লৈ যাওঁ। চ' প্ৰথমত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব, গুগল বা ক্ৰম ব্ৰাউজাৰ। তাৰপিছত অ'পেন কৰি কিনে চাৰ্চ কৰিব, তাত SLPRB বুলি চাৰ্চ কৰিব লাগিব। SLPRB বুলি চাৰ্চ কৰিলে তাৰপিছত আহি যাব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপোনালোকে অসম পুলিচ বুলি লেখা আছে যে তাত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাক মেইন পেজলৈ লৈ আনিব। ইয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তললৈ যাব। তললৈ যোৱাৰ পিছতে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, ন'টিচ বুলি, আপডেট ডেট। চ' তাৰ তলতে আপোনালোকৰ ৰিজাল্ট চোৱাৰ লিংকটো আছে, মই দেখাই দিছোঁ, এইখনেই ন'টিচ। ইয়াৰ তলত ফৰ ফাইনেল ৰিজাল্ট বুলি লেখা লিংকত আপোনালোকে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছতে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ফাইনেল ৰিজাল্ট ইন কানেকশ্যন উইথ ৰিক্ৰুইটমেণ্ট ফৰ কনষ্টেবল UB ইন আছাম পুলিচ, APRO এণ্ড আছাম পুলিচ বেকলগ পোষ্ট অফ হিলছ ট্ৰাইব কেটেগৰী কনষ্টেবল AB। আমাক এইবিলাক দৰকাৰ নাই, বাকী আপোনালোকে খালি ৰিজাল্টটো চাব লাগে। তাৰপিছত ইয়াৰ তলতে ঠিক ৰিজাল্টটো আপোনালোকে চাব পাৰিব, মই দেখাই দিছোঁ। ঠিক তললৈ এনেকৈ স্ক্ৰল কৰি আহিব অলপ। তাৰপিছত তাতে লগ ইন ফৰ কেণ্ডিডেট বুলি আহিব। ইয়াতে আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু কেণ্ডিডেটছ নাম আৰু ডেট অফ বাৰ্থ আৰু যি কেপচাৰ কোড দেখা পাইছে সেইটো সৰু সৰু আখৰৰ যি ব্লেক কালাৰৰ, চ' সেইটো আপোনালোকে তলত দিব লাগিব কেপচাৰ কোডটো। তাৰপিছত কেপচাৰ কোডটো দিয়াৰ পিছতেই আপোনালোকে ডাউনলোড বুলি অপশ্যনত ক্লিক কৰি দিব। চ' আপোনালোকৰ ফাইনেল ৰিজাল্টটো তাতে আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে যদি কেপচাৰ কোডটো চেঞ্জ কৰিব খোজে, ছাইডত এটা ব্লু কালাৰৰ যি দেখিছে তাত ক্লিক কৰিলে কেপচাৰ কোডটো চেঞ্জ হ'ব, আৰু আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব ধুনীয়াকৈ।